Hello everyone, good morning. Welcome to my another vlog. আৰু মই ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ আৰু যেহেতু ডেইলি ভ্লগ দিম বুলি কৈছিলোঁ সেইবাবে ৰাতিপুৱাই ষ্টাৰ্ট কৰি দিলোঁ ভিডিঅ' আৰু সদায় কৰাৰ নিচিনাকৈ আজিও কামখিনি কৰি লৈছোঁ বিছনা পাৰি জাপি মেলি লৈছোঁ আৰু যেহেতু গৰমটো বহুত বেছি ৰাতিপুৱাই ৰ'দটো ওলাই দিয়ে একো কৰিবই মন নাযায় আৰু সেইবাবে কামখিনি খৰধৰকৈ কৰি লৈছোঁ এইফালে ঝাৰু দি লৈছোঁ নাজানো আৰু সদায় চাফা কৰোঁ ইমান যে ধূলি ক'ৰ পৰা ওলায় আৰু আপোনালোকে কমেণ্ট কৰি ক'বচোন আমাৰ ঘৰত যে এইটো মকৰাটো ইমান বেছি আছে নহয় সদায় মকৰাজাল চাফা কৰোঁ আৰু সদায় বান্ধে আৰু সেইটো কিবা উপায় আছে যদি আপোনালোকে মোক কমেণ্ট কৰি ক'বচোন যিহেতুকে ফ্ৰেছ হৈ গা চা ধুই আহিলোঁ আৰু এতিয়া বৰ্তমান একাপ চাহ খাম আৰু আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰি যাব আপোনালোকে আৰু শেষলৈ চাই যাব কি হয় দিনটোত দেখাই গৈ থাকিম আৰু অলপ ওলাই যাবলগীয়া আছে বজাৰ পিনে আজি দেওবাৰ যিহেতু সেইবাবে অলপ চব্জি বজাৰ কৰিবলগীয়া আছে আৰু আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি শেষলৈ চাই যাব আৰু কাম চাম আজৰি হৈ একাপ চাহ লৈ ল'লোঁ আৰু আপোনালোকে নাহাঁহিব আকৌ মই তলত বহি যে খাইছোঁ ওপৰত বহা নাই বুলি আচলতে মই ওপৰত বহি ভাল নাপাওঁ খাবলৈ যিহেতু সৰুৰ পৰা তলতে বহি খাই মেলি ডাঙৰ হোৱা সেইটো কাৰণে মই ওপৰত বহি ভাল নাপাওঁ আৰু আপোনালোকে নাহাঁহিব আৰু এতিয়া মই ওলাই কৰি মেলি ল'লোঁ আৰু মই এতিয়া যাম বজাৰলৈ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো যিহেতু বজাৰো আহি পালোঁ আৰু অকণ গাহৰি লৈ ল'লোঁ যিহেতু দেউতা আৰু মাহঁতে গাহৰি নাখায় সেইবাবে মাছ লৈ ল'লোঁ ভিডিঅ' কৰা নহ'ল বাৰু মই বজাৰৰ পৰা আহি পালোঁ আৰু ফ্ৰেছ হৈ ল'লোঁ আৰু আপোনালোকে বস্তু এটা দেখাম এইফালে কি কৰি আছা ছবিৰ ৰং কৰি আছোঁ বোলে এইফালে চাম হাই Hi guys. আৰু আপোনালোকে মোক কমেণ্ট কৰি ক'ব মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা লাগে আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকে চাই ভাল পাব আৰু মোক কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বাই বাই